নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সংস্কৃতৰ বন্দনা পাঠটো। তো বলা আমি পাঠটো পঢ়ো আহা। এষ গণেশ অহং গণেশং নমামি। শ্রী গণেশায় নমঃ। এষ গণপতি অহং গণপতিং নমামি। শ্রী গণপতয়ে নমঃ। এষা শারদা অহং শারদাং নমামি। শারদায়ে নমঃ। এষা সরস্বতী অহং সরস্বতীং নমামি। সরস্বতয়ে নমঃ। এষ সূর্য অহং সূর্যং নমামি। সূর্যায় নমঃ। এষ ভানু অহং ভানুং নমামি। ভানবে নমঃ। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ মা দেউতা অতি মৰমৰ আৰু আমাৰ ভগৱানৰ স্বৰূপ। গতিকে আমাৰ মা দেউতাই কোৱা প্ৰতিটো কথাই আমি পালন কৰিব লাগে আৰু সদায় পঢ়া শুনা কৰিব লাগে। তেতিয়াহে আমি ডাঙৰ মানুহ হ'ব পাৰিম। ছাত্ৰ-ছাত্ৰীসকল, আজি এইখিনিতে সামৰিলোঁ। আকৌ পুনৰ লগ পাম অন্য এটি বিষয় লৈ। তো আজিলৈকে ইমানেই। ধন্যবাদ।